প্ৰাথমিক বিদ্যালয় খেলপথাৰ আছে তাতে এতিয়া 7 দিনীয়া কাৰ্যসূচীৰে ৰাগ মহোৎসৱ হ'ব আৰু এই লৈ উৎসৱমুখৰ পৰিৱেশ ইয়াত পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এটা সুন্দৰ যি প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰ ইতিমধ্যে সাজু হৈ উঠিছে আৰু এয়া হৈছে কালীয় দমনৰ আৰ্হিত এটা এনেধৰণে প্ৰৱেশদ্বাৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু যিগৰাকী শিল্পীয়ে এই প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছে মই তেখেতৰ সৈতেও কথা পাতিম আপুনি নিৰ্মাণ কৰিছে হয় কি বুজাব বিচাৰিছে এইটো আপোনাৰ শ্ৰীকৃষ্ণৰ কালীয় দমন যেতিয়া আপোনাৰ শ্ৰীকৃষ্ণই কালী নাগক যেতিয়া বধ কৰে তেতিয়া শ্ৰীকৃষ্ণ সেই নাগৰ ওপৰত থিয় হৈ নৃত্য কৰে সেই দৃশ্যটো আমি ইয়াত দেখাম কিমানজনীয়া শিল্পী আপোনাৰ 13জন আহিছিলোঁ ইয়াতে বৰ্তমান গোটেইখিনিয়ে কাম কৰি আছে এতিয়ালৈ নিশ্চিত হয় এনেধৰণেই কালীয় দমনৰ আৰ্হিত এনেধৰণে এটা প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে আৰু 13জনীয়া এটা শিল্পীৰ দল আৰু উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰৰ যি ৰাস মহোৎসৱ এইবাৰ তেওঁলোকৰ 81 বছৰ হ'ল আৰু 81 বছৰত ভৰি দিয়া এই উত্তৰ গুৱাহাটী ৰাস মহোৎসৱৰ পোনপটীয়া পৰিৱেশ মই দেখুৱাইছোঁ আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যিসকল মহিলা আছে এনেধৰণে তেওঁলোকে আখৰাত ব্যস্ত হৈ আছে সুন্দৰ পৰিৱেশ আৰু মই এই তেওঁলোকৰ মাজলৈ যাব যত্ন কৰিছোঁ আৰু এনেধৰণে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত আৰু তাৰ মাজতে আয়োজক সমিতি আছে মই তেখেতসকলৰ সৈতেও কথা পাতিম যিহেতু উত্তৰ গুৱাহাটী ৰাস মহোৎসৱ বুলি ক'লে এটা নাম আছে এইবাৰ যিহেতু 81 বছৰ হ'ল কেনেধৰণৰ কাৰ্যসূচী কেনেধৰণৰ হ'ব অন্যান্য বছৰৰ দৰে এইবাৰো আমি 7 দিনীয়া কাৰ্যসূচীৰে আমাৰ প্ৰগ্ৰামবোৰ ৰাখিছোঁ তাৰে মাজতে আমাৰ প্ৰত্যেকদিন এদিন ভাওনা আছে যাত্ৰা পাৰ্টি আছে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব ইতিমধ্যে আমাৰ গেট সম্পূৰ্ণ হৈ উঠিছে বাকী মূৰ্তিৰো কাম ইতিমধ্যে প্ৰায় শেষেই হৈছে তেনেদৰে 7 দিনমান মানুহৰ সমাগম হ'ব বুলি আপোনালোকে আশা কৰিছে আমাৰ ৰেগুলাৰ মোটামুটি প্ৰায় 7,000ৰ পৰা 10,000 মানুহৰ সমাগম প্ৰতিদিনে এটা কৰা আছে আৰু নিশ্চিতভাৱে এনেধৰণে উত্তৰ গুৱাহাটীৰ ৰাস মহোৎসৱ এই ৰাস মহোৎসৱৰ সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ আৰু মহিলাসকলৰ মাজত এনেধৰণে ব্যস্ততা পৰিলক্ষিত হৈছে সুন্দৰ পৰিৱেশৰ মাজৰ পৰা পুনৰ যাব বিচাৰিছোঁ দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ। ছয়গাঁৱত চিটফাট কোম্পানীৰ